আজি এটা মজা আজি ব্লগ হ'বলৈ গৈ আছে, আপোনালোকে চাই অলপ ভাল পাব। আৰু এটা মজা ব্লগ হৈছে আপোনালোকে দেখাবৰ চেষ্টা কৰিম যে চাইকেল মাৰি কিমান দূৰ যাব পাৰি। আৰু বহুত দূৰ চাইকেল মাৰি মই এতিয়া মানে যাম। মোৰ মানে কেতিয়াও মাৰোঁ চাইকেল মাৰি কেটিএমখন বহুত দূৰ যাবলৈ চেষ্টা কৰিম। আৰু কিমান দূৰ লৈ যাওঁ মানে যাত্ৰাটো মানে আৰম্ভ কৰোঁ। আৰু এতিয়ালৈ মানে আৰম্ভ কৰোঁ। আৰু বৰ্তমান পিন্ধিব লাগিব মাস্কখন, এতিয়া পিন্ধি মাস্কখন পিন্ধি আৰু মোৰ লগ যাব আৰু লগত যাম। মানে কিমান দূৰ যাব চেষ্টা কৰিম, কিমান দূৰ মানে চাইকেল কিমান দূৰ যাব পাৰি, কেনেকুৱা ভাল লাগে, কেনেকুৱা ফিলিং হয় চাইকেল লৈ গ'লে, কেনেকুৱা মানে মজা, সেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু মই এতিয়া মানে যাওঁ আৰু এতিয়া মানে চাব শেষলৈ চাব, মানে কি নকৰিব আৰু শেষলৈ চাই থাকিব ভিডিঅ'টো। বা এইখনো আপোনালোক কেতিয়া আগলৈ ভিডিঅ' দেখাইছোঁ, এইখন মই কেটিএম আৰু এইখন কেটিএম ভিডিঅ' লৈ আৰু এইখন কেটিএম লৈ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ' বনাওঁ। আৰু এইখনে মোৰ কেটিএমখন চাওঁ ভালদৰে মানে ষ্টাৰ্ট দিলোঁ আৰু কেটিএমখন লৈ মানে যাই ষ্টাৰ্ট দিলোঁ। ষ্টাৰ্ট দিয়াৰ পিছত এখন কিমান দূৰ যাব আৰু কিমান টাইম লাগে, কিমান কিলোমিটাৰ যাওঁ আৰু মানে চেষ্টা কৰিম যাবলৈ। অভয়পুৰীত মানে এইখিনি অভয়পুৰী এইখিনি আহিলোঁ আৰু অভয়পুৰীৰ পৰা এতিয়া মানে যাই আছোঁ। ক'ত যাই আছোঁ আপোনালোকক সকলো মানে কম ক'ত যে কিমান দূৰ যাম মই আপোনালোক সকলোৱে ক'ব চেষ্টা কৰিম। বহুত ভাল লাগিছে আৰু ফিলিংছ বহুত এনেকৈ হৈ আছে আৰু আহিছোঁ মানে। আৰু মই এটা আহি পালোঁ আমাৰ অভয়পুৰী তেল ডিপু আহি পালোঁ। তেল ডিপু আহি পালোঁ আৰু এতিয়া মানে বহুত দূৰ যাব চেষ্টা কৰিম, কিমান দূৰ যাব পাৰোঁ মানে সকলো কম দে কিমান মানে ক'ত যাই আছোঁ সকলো চেষ্টা কৰিম। আৰু মই যাই আছোঁ মানে বঙাইগাঁৱলৈ যাই আছোঁ। বঙাইগাঁৱৰ মানে অলপমান দূৰত যাই আছোঁ, অলপমান দূৰত চেষ্টা কৰিম ক'বলৈ ক'ত যাই আছোঁ। অভয়পুৰীৰ মানে ষ্টেচনটো চেৰালোঁ আৰু এতিয়া মানে আহি পাওঁ আৰু দেহাটী আহি পাওঁ আৰু দেহাটী বা টুলিঙা পাম। টুলিঙাৰ পিছত আৰু যাই থাকিম। মানে মই এতিয়া যাই আছোঁ মানে বঙাইগাঁৱলৈ যাই আছোঁ। আৰু বঙাইগাঁৱলৈ মানে আহিলোঁ বিশেষ এটা কাম এটা আছিল, কামৰ কাৰণে বঙাইগাঁৱলৈ আহিলোঁ। আৰু ভাবিলোঁ যে চাইকেল লৈ আহোঁতে এক্সপিৰিয়েঞ্চনো বাঢ়িল, মানে কিমান টাইম লাগে মানে আপোনালোকক জনাবলৈ চাইকেল লৈ আহিলে কিমান টাইম লাগে আৰু কিমান টাইমত আহিব পাৰে আৰু কিমান কিলোমিটাৰ আৰু আপোনালোকে জানে মানে কিমান টাইম লাগে আৰু চাইকেল লৈ আহি থাকিলে, সেইখিনি আপোনালোকক মই নিজে জানিবলৈ মানে অহা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম মানে এনেকুৱা বহুত ভাল লাগিল আৰু বহুত মানে এনেকুৱা ব্লগ আজি ফাৰ্ষ্ট টাইম বনালোঁ। ফাৰ্ষ্ট টাইম মানে বহুত ভাল লাগিল যে হ'ল আহিলোঁ চাইকেল লৈ, মানে চাইকেল লৈ আহিলোঁ। আৰু এতিয়া ভিডিঅ'টো মানে শেষলৈ চাব আপোনালোকে, এইটো মানে কি নকৰিব আৰু শেষলৈ চাই থাকক। ক'ত গৈ আছোঁ, কেনেকৈ কিমান টাইম ল'ব, ক'ত কি দেখা পাওঁ চব দেখাবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা ৰাস্তা মানে একদম মজা, কিমান ভাল লাগে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো। মানে গোৱালপাৰাৰ পৰা 32 কিলোমিটাৰ, বঙাইগাঁৱলৈ 20 কিলোমিটাৰ, গুৱাহাটীৰ পৰা 109 কিলোমিটাৰ। মই মেইন আহিলোঁ দেহাটী, আৰু দেহাটী দি পিনে গুৱাহাটী যায় আৰু ইপিনে যায় বৰপেটা যায় ইপিনে। বহুত বেলেগ ফিলিং হৈ যায়, বহুত ভাল লাগে। আৰু এনেকৈ আমাৰ ডিম্পুদা আহিছিল, মৰমৰ ডিম্পুদা এনেকৈ গৈছিল নলবাৰীৰ পৰা হাজো গৈছিল নেকি, মানে ভিডিঅ'টো চাইছোঁ মই, হাজোলৈ গৈছিল। আৰু তেতিয়ালৈ মানে মোৰো মানে কি এটা মানে মনত উৎসাহ আহিছিল, মানে ভাল লাগিছিল আৰু যে হ'ল মই কেতিয়াবা যাবলৈ চেষ্টা কৰিম যে মানে ইমান দূৰলৈ অহা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম আহিলোঁ। বহুত ভাল লাগি আছে, বহুত ভাল লাগি আছে। আৰু আপোনালোকে যদি অসুবিধাত পৰে বা আপোনালোকে চেষ্টা যদি কৰে যে বঙাইগাঁৱলৈ আহিব পাৰিব, মানে চাইকেল এখন থাকিলে আপোনাৰ তাত বিশেষ টেনশ্যন নাই, মানে কিমান আৰু হ'ল চাইকেল লৈ আহিব, ঘৰৰ পৰা আহিব পাৰিব, যিমান আহিব পাৰিব টেনশ্যন নাই। আৰু মৰমৰ ডিম্পুদালৈ কি মানে ডিম্পুদা আহিছিল আৰু চাইকেল লৈ নলবাৰীৰ পৰা হাজোলৈ, আৰু সেই মানে ভাবি মানে মোৰো এটা মানে মন গ'ল যে মই এটা মানে মই চেষ্টা কৰি আছোঁ এনেকৈ বনাবলৈ। আৰু এতিয়া মানে বহুত এনেকৈ বনাব চেষ্টা কৰিম আৰু বহুত মানে এনেকৈ দূৰ যাবলৈ চেষ্টা কৰিম চাইকেল মাৰি, মানে অলপমান বহুত ভাল লাগব। এতিয়াতো গাড়ী মটৰত যাব নোৱাৰি, বিশেষকৈ যাবলৈ চেষ্টা কৰিম। আৰু মই এতিয়া আহি পালোঁ টুলুঙীয়াত আহি পালোঁ, টুলুঙীয়াৰ বজাৰখন দেখাবলৈ চেষ্টা কৰিম।
কেতিয়াও মই এনেকুৱা আহিম বুলি ভবা নাছিলোঁ আৰু আজি মানে এনেকুৱা মানে আজিকালি চবৰ লগত বাইকে থাকে, বাইক থাকেও আজিকালি চাইকেল চলাই বহুতে বাদেই দিছে আৰু চাইকেল চলাব লাগে আৰু চাইকেল চলাই বহুত ভালো লাগি যায়। আহি পালোঁ, মই আহি পালোঁ 5 কিলোমিটাৰ মান হ'ব আহি পালোঁ। আৰু এখন বহুত মানে যাব লাগিব আছে আৰু বহুত যাব লাগিব আৰু বহুত আৰু ইমান ভাল লাগিল, ইমান মানে হাৱা মানে বহুত মানে গৰম নালাগে বেছি, বহুত মানে হাৱা আহি থাকে একদম মানে গৰম বেছি নালাগে। আৰু আপোনালোকে আহি চাব পাৰে কেনেকুৱা আপোনালোকে মন যায়, চাইকেল আহিব পাৰে। মই আহি পালোঁ শালমৰাৰ টাৰ্ণিং আহি পালোঁ, আহি পালোঁ শালমৰা আহি পালোঁ আৰু এতিয়া আৰু বহুত দূৰ যাব লগা আছে, ভিডিঅ'টো চাই থাকক। मैं नाम तुमको ही ना भूलूं। Tanto, tanto, tanto llevo pero no encuentro rastro que me diga si es que estoy cerca. Cuando quiero de una vez decirte adiós, pero no. মাছগাঁও চেৰালোঁ আৰু মাছগাঁও মানে এইটো যে দেখাবলৈ চেষ্টা কৰিম আৰু কিমান দূৰ যাবৰ চেষ্টা কৰিম। আৰু বঙাইগাঁৱলৈতো যাত্ৰা আছিল আমাৰ মানে আহি মাছগাঁও আহি পালোঁ আৰু মাছগাঁও মানে চেৰালোঁ আৰু মানে ইমান ভাল লাগিছে আৰু হাৱা বতাহ আৰু মানে ইমান মজা লাগিছে আহি। আৰু ফাৰ্ষ্ট টাইম ধৰিলেও মই আহিছোঁ মানে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এনেকৈ আপোনালোকক ব্লগ দিবলৈ বহুত চেষ্টা কৰিম যে ফাৰ্ষ্ট আপোনালোকে যদি মই যাবৰ কাৰণে ফাৰ্ষ্ট টাইম মই আহিছোঁ সেই আপোনালোকে যাব চেষ্টা কৰে আৰু এনেকুৱা ভাল লাগিছে আহি মানে বহুত ফিলিং কৰি আছোঁ আৰু লাগিছে মজা লাগিছে ঘূৰি আহি একদম আহিবলৈ পাই ভাল লাগিছে বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম মানে মই চাইকেলো আহিছোঁ আৰু ফাৰ্ষ্ট টাইম মানে কেতিয়া অহা নাছিলোঁ আৰু চাইকেলো ফাৰ্ষ্ট টাইম আহিলোঁ সেইকাৰণে বহুত মানে হেপী ভাল লাগিছে ফাৰ্ষ্ট টাইম আৰু এনেকুৱা মানে আপোনাৰ মানে এনেই মজা পাব ভাল পাব আৰু বহুত বস্তু দেখা পাব চাইকেল সিতিয়া আৰু বহুত বস্তু দেখা পাব মানে অলপমান বহুত দিন এক্সাৰচাইজ সেনেকা হৈ থাকে আৰু মানে ফাৰ্ষ্ট টাইম আহিলোঁতো আৰু আহি 15 কিলোমিটাৰ মানে আহি পালোঁ 15 কিলোমিটাৰ হ'ব মানে 15 কিলোমিটাৰ হ'ব আহি পালোঁ আৰু আৰু বহুত যাবৰ চেষ্টা কৰিলোঁ আৰু কিমান দূৰ যাব মানে পাৰোঁ সম্ভৱ হয় আৰু যাবলৈ সেইটো মানে ভাবিলোঁ যে কিমান হয় আৰু টাইম মানে মুঠতে মানে 40 মিনিটমান টাইম লাগিছে আৰু কিমান সম্পূৰ্ণ লাগে মানে ক'বলৈ চেষ্টা কৰিম কিমান মিনিটত যাব পাৰোঁ আৰু বঙাইগাঁৱত আহিব পাৰোঁ চেষ্টা কৰিম ক'বলৈ। অলপমান ক'ৰবাত ৰখিব লাগিব পানী খাব লাগিব পানী বহুত পিয়াহ লাগিছে আৰু এতিয়া মজা মানে পানী পিয়াহ লাগিছে আৰু কথাটো হ'ল মানে ভাল লাগিছে অলপ মানে
এনেকৈ মৰমৰ ডিম্পুদাও এনেকৈ আহিছিল নলবাৰীৰ পৰা হাজোলৈ আহিছিল মানে কিমান কিলোমিটাৰ 60 না কিমান কিলোমিটাৰ আহিছিল মানে কিলোমিটাৰ আছে আৰু মানে পূৰা একদম বঙাইগাঁৱলৈ আহি পালোঁ আৰু বঙাইগাঁৱত মই আহি পালোঁ আৰু বঙাইগাঁৱলৈ আহি পালোঁ ফাইনেলি আৰু এতিয়া মানে আৰু বহুত দূৰ যাবলৈ লাগিব যোন জেগাত আমি যাব খুজি আছোঁ সেই জেগালৈ বহুত দূৰ যাব লাগিব কিমান কিলোমিটাৰ হয় আপোনালোকক জনাম পাছত জনাম কিমান কিলোমিটাৰ হয় জনাম আৰু কিমান টাইম লাগে এতিয়াও মানে যাই আছোঁ আৰু যাই আছোঁ অলপ ভিডিঅ'টো চাব মানে উল্টা পাল্টাকৈ যাই আছোঁ আৰু ইয়াতে ৰখি দিওঁ অলপমান ৰখি দিওঁ গাড়ী কেটিএমখন অলপমান ৰেষ্ট দিওঁ আৰু 2 মিনিটৰ কাৰণে ৰখিম এতিয়া বলক কিবা মজাই বেলেগ লাগিছে মজাই তামাম মজা লাগিছে আৰু মাছখনটো হলকৈ দিলোঁ মই ৰিক্সা গছৰ তলত আৰু ৰখিছোঁ অলপমান টাইম 2 মিনিটমান আৰু এতিয়া মানে যাব লাগে আৰু আমাৰ কাম ষ্টাৰ্ট দিব লাগে অলপ আৰম্ভ কৰোঁ কষ্ট হ'লেও কষ্ট বুলি মই অনুভৱ কৰা নাই তোমাৰ বহুত পালি ভাল লাগিছে একদম মানে মজা আহিছিলোঁ অভয়পুৰীৰ পৰা বঙাইগাঁৱলৈ এটা মানে মই আহিবলৈ মানে ভাবি আছিলোঁ যে মানে কেনেকৈ কিমান টাইম লাগে সেইটো কাৰণে আপোনালোক বঙাইগাঁৱলৈ মোৰ আহি পোৱাতে 1.5 ঘণ্টা লাগিছে আহি পাওঁতে এই 1.5 ঘণ্টা লাগিছে আৰু এতিয়া মানে 1.5 ঘণ্টা লাগিছে আৰু বহুত ভাল লাগে আহি আৰু 1.5 ঘণ্টা লাগিছে আৰু সময় 1.5 ঘণ্টা হৈছে আৰু কিলোমিটাৰ হ'ল 22 কিলোমিটাৰ 25 কিলোমিটাৰমান গৈছিলোঁ আৰু 25 কিলোমিটাৰ সম্পূৰ্ণ দেখাব পৰা নাই ভিডিঅ'টো মানে কেনেকুৱা হ'ল যে হ'ল মানে অলপ প্ৰব্লেমৰ কাৰণে দেখাব পৰা নাই আৰু যদি ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোকে শ্বেয়াৰ কৰি দিব যে ভিডিঅ' যদি ভাল যদি লাগে আপোনালোকে ইয়াতে মানে বাই বাই